এয়া আজি এটা মই পাইনএপল কেকৰ ডেকোৰেশ্যন শিকাম। এইটো আধা কেজিৰ কেক আৰু এইটো কেনেকেনো মই ডেকোৰেট কৰিম সেয়া আজি শিকাম। আহক চাওঁ। এইটো এতিয়া মই 3টা লেয়াৰত কাটি ল'ম। এইয়া এনেকে 3টা লেয়াৰত কাটি ল'ব লাগিব। এইটো এটা আৰু এইটো এটা হৈ গ'ল। এতিয়া ইয়াতে মই অলপমান ক্ৰীম এনেকে লগাই ল'ম আৰু ফাৰ্ষ্ট লেয়াৰটো এনেকে ৰাখি দিম। এইটো ৰাখাৰ পাছত মই ইয়াতে পাইনএপল ক্ৰাছ 1 চামুচ লৈ লৈছোঁ আৰু তাতে পানী মিলাই লৈছোঁ 2 চামুচ আৰু এইটো মই লাহেকৈ এনেকৈ দি দিম। কেক বনালে সদায় এনেকৈ অকণমান চেনি পানী দি ল'ব লাগে, নহ'লে কেকটো ড্ৰাই হৈ যায়। আৰু এইটো যিহেতু পাইনএপল কেক হয়, ইয়াতে মই পাইনএপল ক্ৰাছ অলপ দিম। এইটো পাইনএপল ক্ৰাছ হয়, পাইনএপল কেকত এইটো দিব লাগিব, তেতিয়াহে কেকটো টেষ্ট হয়। তো এতিয়া দেখিছে ইয়াৰ ওপৰত মই এইটো ছেকেণ্ড লেয়াৰটো দি দিম আৰু এনেকৈ গোটেইকেইটা কেক মই দি ল'ম এটাৰ পিছত এটা। ইয়াৰ ওপৰত ক্ৰীম দিম। এতিয়া হৈ গ'ল। এইটো মই এতিয়া কেকটো ফ্ৰিজত ৰাখি দিম আধা ঘণ্টাৰ কাৰণে। তাৰপাছত আপোনালোকক দেখাই আছোঁ। পাইনএপল কেক বনাই আছোঁ, তো আমাক ওপৰৰ জেল দিবলৈ কাৰণে এনেকুৱা নিউট্ৰেল জেল লাগিব। আৰু নিউট্ৰেল জেল মই এতিয়া ইয়াতে 2 চামুচ লৈ ল'ম আৰু ইয়াতে অলপমান পানী মিহলাম, অকণমান পানী মিহলাম। এয়া এনেকৈ মিহলাই একদম পানী। ইয়াতে আৰু অকণমান পানী মিহলাব লাগিব। এয়া পানী মিহলাই দিলোঁ আৰু ইয়াতে মই য়েল্ল' কালাৰৰ কাৰণে এই য়েল্ল' জেল ফুড কালাৰ দি দিম 2 ড্ৰপ। আৰু এনেকৈ এয়া দেখিছে আমাৰ জেল কালাৰ ৰেডি হৈ গ'ল।
এয়া এইখিনি এনেকৈ হৈ গৈছে। তো এতিয়া মই এইটো অলপ সাইডে সাইডে এনেকুৱা ড্ৰিপ বনাই বনাই প্ৰথমতে দিম। চকলেট গানাছ লৈ পেলাই মই এনেকৈ মাজে মাজে চিন বনাই দিম। ইয়াতে মই এটা গোলাপ দিম, ৰজনীগন্ধাৰ এটা গোলাপ ফুল এনেকৈ দি দিম। এতিয়া মই পাউডাৰ দি দিম। ইয়াতে মই এটা এনেকুৱা স্প্ৰিংকল কেইটামান দি দিম। এনেকৈ এতিয়া স্প্ৰিংকল কেইটামান মই দি দিম কেকটো। কেনেকুৱা লাগিছে গাইজ কেকটো এতিয়া? এয়া মোৰ আধা কেজি ওজনৰ পাইনএপল ফ্লেভাৰ কেক ৰেডি।